Good morning everyone. Kali rati deri ho gol bahut beshi duty pa ahilo darasot moru bikhaisila aru video studio koribo mon nogol aru mur kali bikhe parcel era ahise hiru apnalokok dekham aru apnaloke sai keneko pabo muk janabole na paribo aru ei parcel to eya dekhisane bola unbox koru unbox mane moi already khuli meli salu ebar hanti nalagete nesale to he karone apnalokok etia ko dekhao sabo ha etia ekdom trending ot choli thoka bostu eru eya dekhisane already size lo aru main bostu to hole eitu ya sod apnaloke ইয়াতে 100 200 আৰু 500 টকা আছে যেতিয়া মই জুনটো এমাউন্ট ভৰাব পাৰিম ইয়াতে ইয়াক মই কাটি কাটি যাম মানে এই 500 টকা এটা ভৰালো তেনে 500 কাটি যাম 100 ভৰালো 100 টকা কাটি যাম 200 ভৰালো 200 টকা কাটি যাম আৰু পইচা হুমা সিস্টেমটো ইয়াৰ পৰা আছে ইয়াতো ইয়াৰ পৰা পাৰি ইয়াৰো পাৰি বৰ বেছি ডাঙৰ বক্সও নহয় আৰু এই ফলৰ পৰা খোলা জায়গা আছে পিছত ভৰ্তি হৈ গলে ইয়াৰ পৰা খুলিব পাৰি মই ভাবিছো এই বস্তুটোক মই ডাইৰেক্ট জেৰক্স কৰি লম এটো কাটি নিদিও কাটি দিলে এটো বেয়া লাগিব কাৰণ মই এবাৰহে সেভ নকৰো ইয়াত বাৰে বাৰে মই সেভ বনাই আনিলো তাৰ পিছত জেৰক্স দোকানত দিলে হৈ যাব বনাই দিব জেৰক্স দোকানত গৈ তাৰ পিছত ইয়াক ধুনিয়াকে এটো সাইজৰে আছে কাটি মেলি ইয়াত পেস্ট কৰি দিম তাৰ পিছত পইচা ভৰাম হনে বলক কাটো এতিয়া হেক এনেকে ধুনিয়াকে উলিয়া ললো এটা আঠাটো লগাই দিম ইয়াতে কৰে তেনেহলে এইখনত আপোনালোকে নিজৰ ফটো বা যিকোনো আপোনালোকৰ যোনখন ফটো লগাই আপোনালোকে ভাল পাব সেইখন ফটো ইয়াত লগাই দিলে হৈ গল তে মই এখন ইয়াতে আঠা এনেকে লগাই দিও ইয়া আৰু এখন মই বাৰে বাৰে ইয়াতে ইউজ কৰিব পাৰিম একমাত্ৰ উদ্দেশ্য এটাই ইয়াক আঠাটো এই কাগজখন লগোৱাৰ কিনাৰত অকমান কমি থাকিলে ইয়া আৰু যদি আপোনালোকে এখন বোৰ্ড কিনিবলৈ ইচ্ছা কৰে তেনেহলে মোক কমেন্ট কৰিব মই লিংক দি দিম বা আপোনালোকে যদি বিচাৰি পায় তেনেহলে হেৰি মিছোত বা ফ্লিপকাৰ্ট এমাজন যিকোনো এটাতে পাইছক দুইফালে ৰেডি হৈ গল যেহেতু আজি ৰেডি কৰিলো সো আজিৰ পৰা ষ্টাৰ্ট কৰো সেভিং নে কি কয় সো এইফালে পইচা কেনেক মানু ভৰাই লও ইয়াতে সো এটা 500 টকা আৰু এটা 100 টকাৰে স্টাৰ্ট কৰিম সো কেনেকে ভৰাম চাই লব দে ভৰুৱাটো আপোনালোকক দেখাই দিম এনেকে দুইটা হিচাপে ভৰাব পাৰি এনেকে আপোনালোকে গোল কৰি এটা এসন হুনকালে যেন ভৰ্তি হয় এইটো 100 টকা এটা ভৰালো আৰু এইফালে ভৰালো এটা 500 টকা সো 500 টকাটো এনেকে ভৰাই দিলে হৈ যায় সো লগতে মই কাটি 100 টকা এটা কাটি দিলো আৰু 500 টকা ইয়াৰ পৰা স্টাৰ্ট কৰি 100 টকাত আৰু 500 টকাত এটা হুমালে হুনকালে ভৰ্তি হলে হয় দেখাই গৈ থাকিম কিমান দিন লাগিব আজিৰ পৰা স্টাৰ্ট কৰিছো সো এয়াই দেখালো আপোনালোকক যদি ভাল লাগে আপোনালোকেও লব যাতে অতি হুনকালে আপোনালোকে 1 লাখ টকা এটা জমা কৰিব পাৰে সো এয়াই হাতে থৈ দিলো টিভিটোৰ ওপৰতে যেতিয়া হ'ব তেতিয়া আকৌ ভৰাব পাৰিম সো দেখি থাকিলে মনতো পৰিব ন হেতু কাৰণে